আজি 498 আমাৰ APRO RC পাছ আউট হৈছে। APRO হৈ গ'ল আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, আমাৰ টেকনিকেল অৰ্গেনাইজেশ্যন যি আমাৰ কমিউনিকেশ্যন চিষ্টেমটো চায়। আৰু 3টা লোকেশ্যনত তেওঁলোকৰ ট্ৰেইনিং কৰা হ'ল। এটা ইয়াত 7AP আৰু 8APBN অভয়াপুৰী, য'ত আমাৰ গাৰ্লসকলৰ ট্ৰেইনিং কৰা হ'ল, আৰু 20APBN পানবাৰী। তো 20 উইকছ ট্ৰেইনিং কৰি তেওঁলোকে আজি পাছ আউট হৈছে। ইয়াৰ পিছত তেওঁলোকৰ এক্সপাৰ্ট টেকনিকেল ট্ৰেইনিং কাৰণে তেওঁলোকে গুৱাহাটী যাব, য'ত APRO ট্ৰেইনিং স্কুল আছে। আৰু খুব ভালকৈ তেওঁলোকৰ ট্ৰেইনিং কৰা হ'ল, বঢ়িয়া পৰেড প্ৰদৰ্শন হৈছে। তাৰ কাৰণে মানে ট্ৰেইনাৰ কমাণ্ডেণ্টসকলক মই ধন্যবাদ জনাইছোঁ, এজ এ IG ট্ৰেইনিং আৰ্ম পুলিচ এণ্ড IG কমিউনিকেশ্যন। কি আহ্বান জনাব? আজিৰ পৰা তেওঁলোকে ফিল্ডত যাব, কাম কৰিব, ৰাজ্যৰ কাৰণে কাম কৰিব যাব, কি আহ্বান জনাব? তেওঁলোকক সেইটোৱে আহ্বান জনোৱা হ'ল যে তেওঁলোকে যিহেতু আমাৰ টেকনিকেল অৰ্গেনাইজেশ্যন আসাম পুলিচৰ, তো আমাৰ যিমানখিনি টেকনিকেল চিষ্টেম আছে প্লাছ যি টেকন'লজিকেল এডভান্স ডেভেলপমেণ্ট হৈ আছে আমাৰ ছায়েন্স ক্ষেত্ৰত, তাৰ লগত সংগতি ৰাখি তেওঁলোকে আসাম পুলিচৰ কমিউনিকেশ্যন চিষ্টেম বাকী টেকনিকেল বস্তুবিলাক যেনেকৈ তেওঁলোকে ঠিক ঠাক কৰি ৰাখিব পাৰে আৰু আসাম পুলিচে টেকন'লজিৰ লগত সংগতি ৰাখিব পাৰে, সেইটো তেওঁলোকক আহ্বান জনোৱা হ'ল। বিভিন্ন থানাত শ্বৰ্টেজ হৈ আছে, এইটো ফিল আপ হ'ব আজি? এইটো ফিল আপ হ'ব আৰু ইমানখিনি মানুহ আমি ফিল্ডত দি দিম প্ৰফেশ্যনৰ কাৰণে। তো তেওঁলোক গৈ পেলাই ফিল্ডত কাম কৰিব, এইখিনি যথেষ্ট আমাৰ কাম আগবাঢ়িব। চৰকাৰে যেনেকৈ নিযুক্তি প্ৰদান কৰিলে, আজি পষ্টিঙো হ'ব, কি ক'ব? আমি সঁচাকৈ গৌৰৱান্বিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰচেষ্টা লৈ এই দুখীয়া ল'ৰা ছোৱালীবিলাকক যেনেকৈ সংস্থাপন দিছে, আমি সঁচাকৈ ভাল লাগিছে। কিয়নো মোৰ জোঁৱাই আজি ইয়াতে চাকৰি পাইছে। আজি তেখেতলোকৰ ক্লজিং ডে, আৰু সেই হেতুকে আমাক নিমন্ত্ৰণ কৰিলে, আমি আহিছোঁ। মোৰ জোঁৱাইৰ নাম ৰাতুল কুমাৰ নাথ। তেওঁ কেইবাবাৰো ইণ্টাৰভিউ দিছিলে, তেওঁ পোৱা নাছিলে, কিন্তু লাষ্টত এইবাৰ ফলাফল ভাল কৰি পেলাই তেওঁ ইয়াত চাকৰি পাবলৈ সক্ষম হ'ল। আমি সঁচাকৈ আনন্দিত। আৰু তেওঁৰ দেউতাক এজন দিন হাজিৰা কৰা লোক আৰু মোৰ নিজৰ জোঁৱাই, গতিকে দেউতাকৰ ইমান কষ্টৰ ফল যে তেওঁ এটা ফল পাইছে, আমি সঁচাকৈ গৌৰৱান্বিত। আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিকা হৈছে বুলি ভাবিছোঁ আমি স্বচ্ছ আৰু নিকা বুলি ভাবিছোঁ, কিয়নো দুখীয়া ল'ৰা ছোৱালীবিলাকে ইয়াতে সংস্থাপন পাইছে। যিসকলে মেধাসম্পন্ন ল'ৰা ছোৱালী আগৰ দিনত তেনেকৈ আমিও পোৱা নাছিলোঁ, বহুত ইণ্টাৰভিউ দিওঁ, তথাপি তেওঁলোকে যে পাইছে, আমি সঁচাকৈ গৌৰৱান্বিত আৰু নিকা হৈছে বুলি আমি ভাবোঁ। ঠিক আছিলে, বহুত ভাল লাগিলে। 5 মাহ যোৰা কষ্টৰ ফলত আজি আমি এই স্থানত উপনীত হৈছোঁ। প্ৰথমতে আমি অসম চৰকাৰখনক ধন্যবাদ জনাইছোঁ। স্বচ্ছ আৰু নিকাভাৱে যি আমাক নিযুক্তি দিলে, সেই তাতে আমি বহুত নিজকে ধন্য মানিছোঁ। আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ পৰা আহি যি এইকণ সুবিধা, স্বচ্ছ আৰু নিকাভাৱে যি সুবিধাকণ পালোঁ, তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয় সঁচাকৈ ধন্যবাদ জনাইছোঁ। মোৰ মঙলদৈ ছাৰ। এতিয়া ক'ত? এতিয়া মোৰ মঙলদৈতে পষ্টিং হৈছে। পষ্টিংটো মঙলদৈতে হৈছে।